নমস্কাৰ, মই অন্নপূৰ্ণা কাশ্যপ। পোনপ্ৰথমতেই আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি আচলতে ভিডিঅ'টো অন্য এটি কথাৰ কাৰণে মই আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। কথাটো এনেকুৱা ধৰণৰ, মই যিহেতু এগৰাকী শাস্ত্ৰীয় সংগীতৰ অধ্যয়নৰত ছাত্ৰী, মই ভাবিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে সংগীত শিকিব বিচাৰে বা শাস্ত্ৰীয় সংগীতৰ ওপৰত আগ্ৰহী, তেওঁলোকে শিকিব বা গাবলৈ বিচাৰে, তেওঁলোকৰ কাৰণে মই শাস্ত্ৰীয় সংগীতৰ ওপৰত আধাৰিত কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম সেইবুলি মই ভাবিছোঁ। আৰু মোৰ এটা আচলতে সপোনেই আছিলে যে মই শাস্ত্ৰীয় সংগীতটো ভালদৰে শিকি মই আনক শিকাব পৰাটো মোৰ এইটো সপোন আছিলে। কিন্তু ইমানখিনি মই বিশাৰদ লৈছোঁ যদিও ইমানো পাকৈত হোৱা নাই যে মই আনক খুব ভালদৰে মই শিকাব পৰা হৈছোঁ বুলি মই কেতিয়াও ভবা নাই। আৰু বহুত শিকিবলৈ আছে, মাত্ৰ খোজ পেলাইছোঁহে। এতিয়া মই মাষ্টাৰ অফ মিউজিক কৰি আছোঁ মোৰ গুৰু শ্ৰদ্ধাৰ শ্ৰীযুত ৰাজীৱ বৰা ছাৰৰ ওচৰত। আচলতে বহুত প্ৰেক্টিচৰ দৰকাৰ শাস্ত্ৰীয় সংগীতটোৰ কাৰণে, মানে বহুত প্ৰেক্টিচৰ দৰকাৰ, যিটো আমাৰ ইমান কৰাই নহয়। গতিকে মই এতিয়াও শিকিয়ে আছোঁ। মই যিখিনি শিকিছোঁ তাৰ অকণমান মোৰ সামান্য জ্ঞানৰ ভিতৰত, সামান্য জ্ঞানেৰে আপোনালোকক কিবা এটা নহয় কিবা এটা মই শিকাব বিচাৰিছোঁ। বিশেষকৈ নতুন ল'ৰা ছোৱালীসকলক মই এইটো কথা কৈছোঁ যে যিসকলে সংগীত শিকিবলৈ বিচাৰে বা যিসকল একেবাৰে নতুন, মই তেওঁলোকৰ কাৰণে সেইটো ভিডিঅ' বনাইছোঁ। গতিকে আপোনালোকেও মোক জনাবচোন, এনেকুৱা যদি মই কাম কৰোঁ বা এই বিষয়টোৰ ওপৰত মই যদি দুই এটা কথা আপোনালোকক জনাব পাৰোঁ, কেনেকুৱা হ'ব আপোনালোকে মোক মন্তব্য আগবঢ়াবচোন। আৰু মোৰ এই ভিডিঅ'বিলাকৰ পৰা মই ভাবিছোঁ অকণমান হ'লেও কাৰোবাৰ নহয় কাৰোবাৰ যদি উপকৃত হয়, মোৰ ভাল লাগিব। আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মোক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ মতামত মোক জনাবলৈ নাপাহৰিব।